সন্ধ্যাক পঠিয়াই পাতকাই লৈ উভতি আহিল অভিমন্যু। হোষ্টেলত সোমোৱাৰ দুৱাৰখনৰ মুখতে ৰৈছিল প্ৰিফেক্ট দেৱাদা। পৰীক্ষাৰ মাজত ছোৱালীৰ লগত ঘূৰি আছ? গলগলীয়া মাতটোৰে দেৱাদাই কৈছিল। নহয় মানে দেৱাদা, তাইৰ ভোক লাগিছিল কাৰণে মই ইয়ালৈ লৈ আহিলোঁ, তলমূৰ কৰি উত্তৰ দিলে অভিমন্যুৱে। জোৰকৈ অহা হাঁহিটো সামৰি ক'লে দেৱাদাই। ছোৱালীক খুৱাবলৈ কলিতাৰ দোকানহে পালি, বৰ কনজুচ বয়ফ্ৰেণ্ড তই। তাই মোৰ গাৰ্লফ্ৰেণ্ড নহয়তো, এনেই মানে। অভিমন্যুৰ কৈ নহওঁতেই দেৱাদাই আকৌ ক'লে, হ'ব হ'ব থ, তোতকৈ 5 বছৰ ডাঙৰ মই, কাক ফাঁকি দিছ? হ'ব দে, মিলি চোৱা দুইটাই, এতিয়া পৰগে যা। অভিমন্যু একো নকৈ আঁতৰি গ'ল। কৈ লাভো নাই বুলি জানে সি। বহুতেই ভাবে সি আৰু সন্ধ্যা প্ৰেমৰ সম্পৰ্কত থকা বুলি, কিমানজনক বুজাবনো সি, সেইবাবে একো নোকোৱা হ'ল। হয়, তাৰো সন্ধ্যাক ভাল লাগে, কিন্তু প্ৰেম, তাৰ জীৱনত প্ৰেম সম্ভৱ জানো? আকৌ আৰু একো ভাবিব নোৱাৰা হ'ল সি। এটা হেতা সুমনীয়া পেলাই ৰুমত কিতাপখন মেলি ল'লে। সোৱণশিৰিত সোমাই কিছু আচৰিত হ'ল সন্ধ্যা। কমন ৰুমত ছোৱালীবোৰৰ ভিৰ। কিহৰ বা? সিহঁত ছোৱালীবোৰে সদায় কমন ৰুমত এটেণ্ডেঞ্চ দিব লাগে সি। অৱশ্যে এছিষ্টেণ্ট প্ৰিফেক্টৰ ৰুমমেট বুলি সন্ধ্যা কেতিয়াবা নগ'লেও কোনেও একো নকয়। এনেও সোৱণশিৰিৰ বৰঘৰৰ ভিতৰত সন্ধ্যাৰ সুকীয়া আসন আছে, কিন্তু এটেণ্ডেঞ্চ সদায় 9:30 বজাতহে লয়। আজি 7টাতে কি হ'ল? তাতে সকলোৰে পৰীক্ষা। তাই কমন ৰুমত নোসোমাই চিধা ৰুমৰ ফালে গ'ল। বিদিশা বা চাগে তাতেই আছে, তাইৰ পৰাহে গম পোৱা যাব। ৰুমত সোমাই আৰু আচৰিত হ'ল সন্ধ্যা। বিদিশাৰ লগতে ৰীণা বা দীপা বাহঁতো আছিল। চিঞৰি চিঞৰি বিদিশাই গালি পাৰি আছিল। কি ভাবিছে মানে, ইমান দিনে সোৱণশিৰিত এনেকুৱা ঘটনা হোৱা নাই। পৰীক্ষাৰ সময়ত ৰুমত বন্দী কৰি থ'ব, তাকো মোৰ ৰুমমেটক। এছিষ্টেণ্ট প্ৰিফেক্টৰ ৰুমমেটৰে যদি এই অৱস্থা হয়, তেন্তে বাকী ছোৱালীৰ কি হ'ব? এইবাৰ ৰীণাবাই ক'লে, সঁচাকৈ ইমান সাহ কেনেকৈ কৰিলে? খাটাং কোনোবা ফাৰ্ষ্ট ইয়েৰৰ ছোৱালী, সোৱণশিৰিৰ বৰঘৰলৈ আঙুলি টোৱাবলৈ কাৰ ইমান দম হ'ল বে? কথাতে গম পায় বা খুব খঙত আছে। এইবোৰ কথা বাহিৰত ওলাব লাগিলে কি হ'ব বাৰু? চবতেই সোৱণশিৰি অন দা টপ বুলি চিঞৰি চিঞৰি যদি ভিতৰত এইচব হৈছে বুলি বেলেগ হোষ্টেলত গম পায়, মান সন্মান একো নাথাকিব আৰু। ৰুমতে খোজ কাঢ়ি দীপাবাই ফুৰফুৰাই আছিল। কথাবোৰ শুনি দুৱাৰ মুখতে ৰৈ গৈছিল সন্ধ্যা। তাৰমানে তাইৰ কথাবোৰ সকলোৱে গম পালে, পাবই আৰু। মাহীহঁতে নক'বনে? কিন্তু সেইটো লৈ ইমান ছিৰিয়াছ ইছ্যু হ'ব বুলি সন্ধ্যাই নিজেও ভবা নাছিল। এনেতে ৰীণাবাই দেখিলে তাই। এইজনী আহিলে সন্ধ্যা, ঐ বাহিৰতে কি ৰৈ আছ, ভিতৰলৈ আহ। সন্ধ্যা সোমাই গ'ল। দীপাবাই আগবাঢ়ি গৈ দুৱাৰৰ হুকটো লগাই দিলে। তিনিওজনী প্ৰিফেক্টৰ এতিয়া গোপন মেল বহিব বুলি বুজিলে সন্ধ্যাই। আগতেও এনেকুৱা মেলত তাই অংশীদাৰ হৈ পাইছে, বিদিশাৰ ৰুমমেট হোৱাৰ খাতিৰতে। সন্ধ্যা ৰুমত সোমোৱাৰ লগে লগে আৱেগিক হৈ বিদিশাই সাৱটি ধৰিলে। সন্ধ্যাও, মোক একদম বেয়া নাপাবি, মই যদি দিনডাল লাইব্ৰেৰীত নাথাকিলোঁ হয়, তোৰ এইটো অৱস্থা নহ'লহেঁতেন আজি। বা কি কৈছা এইবোৰ? ইয়াত তোমাৰ কি দুখ কোৱাচোন? তুমি কিবা জানিছিলা নেকি যে মোৰ এনেকুৱা হ'ব? সন্ধ্যাৰো মাতটো কঁপিছিল। সঁচাই, ইউনিভাৰ্চিটিয়ে এইকেইটা মাহতে বহুত শিকাইছে তাইক, জীৱনৰ কিছু বেয়া ৰূপো দেখিছে। কিন্তু তাৰ মাজতো বিদিশাহঁতৰ দৰে সঁচা মৰমৰ এটি সৰু পৰিয়ালো উপহাৰ পাইছে তাই। জীৱনত চহকী হ'বলৈ মানুহৰ নিভাঁজ মৰমবোৰেই যথেষ্ট নহয় জানো? কিন্তু বা কমন ৰুমত কি হৈছে? ছোৱালীৰ চব তাত গোট খাইছে যে, এতিয়াই এটেণ্ডেঞ্চ ল'ব নেকি? নহয় সন্ধ্যা, তোমাৰ অথনিৰ কেছটো বহুত ডাঙৰ হৈ গৈছে। অথনি ৱাৰ্ডেন মেমেও গম পাইছে। হোষ্টেলত ছোৱালীক পৰীক্ষা দিব নোৱাৰাকৈ হুক মাৰি থৈছে বুলি শুনি জুপিতৰা মেম খঙত জ্বলি আছে। মেমেই মিটিং দিছে, অলপ পিছতে পাবহি। কি কৰে আজি ঠিক নাই, ভয়ে ভয়ে দীপাবাই ক'লে। সন্ধ্যা আচৰিত হৈছিল। তেন্তে কথাটো ইমান দূৰ পালেগৈ? অৱশ্যে সেইটো কোনো সৰু কথাও নহয়। তথাপিও এই পৰীক্ষাৰ মাজত এইবোৰ উচিত জানো? কিন্তু ৱাৰ্ডেন মেমে কৈছে যেতিয়া উপায়তো নাই। কিন্তু বা কথাবোৰ মেমে কেনেকৈ গম পালে? আমি হোষ্টেলৰ মাজতে ঠিক কৰিব পাৰিলোহেঁতেন। সন্ধ্যাৰ প্ৰশ্নত ৰীণাই মুখ জোকাৰি কৈ উঠিল, আৰু কোন হ'ব? আমাৰ এই বুঢ়ী ছাগলী। দাঁতত ভাত লাগিলেও তাই মেমলৈ ফোন মাৰিবই। ৰীণাৰ বুঢ়ী ছাগলী মানে ছিকিউৰিটি মাহী। হয়, অথনি তাইক সেইটো অৱস্থাত দেখি মাহীয়ে কৈছিল ইয়াৰ বিচাৰ কৰিব বুলি। কিন্তু এনেকৈ ৱাৰ্ডেন মেমক মতাৰ কথাত আনহে নালাগে সন্ধ্যা নিজৰে ভয় লাগিল। মোৰ ৰুমমেটক ৰুমত বন্দী কৰি থোৱাটো দাঁতত ভাত লগাৰ কথা নহয় ৰীণা। ভালেই কৰিছে ৱাৰ্ডেন মেমক কৈ, ধৰা পেলাহে এৰিম আজি, কালপ্ৰিত কোন? বিদিশাৰ খং মাৰ যোৱাই নাই। ৰীণাবাই আৰু একো নক'লে। সন্ধ্যাই এবাৰ তাইলৈ চালে। এই বাজনীও যে
কেইদিন হৈছে লগ পোৱাৰ 2 কি 3 মাহ এই কেইদিনতে তাইৰ নিজৰ বাইক যেন হৈ পৰিছে যেন তাইৰ বিপদত আগত থিয় হ'ব হোষ্টেলৰ বাহিৰে এই আত্মীয়তা আন ক'ৰবাত থাকেনে দীপাবাৰ মোবাইল বাজিল মেমে ফোন কৰিছে ঘৰৰ পৰা ওলালে পাবহি এতিয়া সিহঁত চাৰিওজনীও ওলাই কমন ৰুম পালেহি সোৱণশিৰিৰ প্ৰথম মহলাত কমন ৰুমটো প্ৰকাণ্ড ৰুমটোৰ এচুকত জমা হৈ আছে চকীবোৰ ৱালখনত লাগি দুখন টেবুল ৱালত আগৰ পুৰণা ছোৱালীৰ গ্ৰুপৰ ফটোকেইখনমান আছে বিদিশাহঁতে হোলটোৰ অত্তত থিয় হৈ থকা ছোৱালীবোৰক বহিবলৈ ক'লে বহুতে গম পাইছিলেই যদিও ৰীণাবাই থুলমূলকৈ কথাখিনি ক'লে সন্ধ্যা তোৰ লগত প্ৰিয়া ক'ত তাই নাই যে প্ৰিয়াক নেদেখি বিদিশাই সুধিলে সন্ধ্যায়ো ছোৱালীবোৰৰ মাজত বিচাৰি চালে প্ৰিয়া নাই তাত তাই ফোন লগালে সন্ধ্যা মই লাইব্ৰেৰীত আছোঁ কচোন ছোৱালীবোৰৰ মাতত নুশুনাৰ বাবে ফোনটো লাউটত লৈছিল সন্ধ্যাই প্ৰিয়াৰ কথাত ফোনটো বিদিশা বাই কাঢ়ি ল'লে তোমাকনো মই অথনি মিটিং হ'ব বুলি কৈছিলোঁ তুমি লাইব্ৰেৰী পালাগৈ যে এতিয়াই হোষ্টেল আহা বিদিশাই কিছু টানকৈয়ে ক'লে নহয় মানে বা কাইলৈ বৰ টান পেপাৰখন আছে প্ৰিয়াৰ কথাত আৰু যেন খং উঠিছিল বিদিশা তোমাৰ বান্ধৱীৰ কাৰণে যে মিটিং দিয়া হৈছে প্ৰিয়া কাইলৈ একেটা ঘটনা তোমাৰ লগতো হ'ব পাৰে সোনকালে হোষ্টেল আহা ফোনটো কাটিলে তাই প্ৰিয়াই এই সময়ত লাইব্ৰেৰী যোৱা কথাটো সন্ধ্যাও আচৰিত হ'ল বাৰু যি নহওক কিছু সময়ৰ পিছত হোষ্টেল পালেহি তাই ৱাৰ্ডেন মেম আহি পোৱাত মিটিং আৰম্ভ হ'ল বিশেষ পাতনি নেমেলি মেমে গোটেই ঘটনাটোৰ বিষয়ে চমুকৈ ক'লে সন্ধ্যাক ক'বলৈ কোৱাত তাইও কৈ গ'ল তাৰপিছত মেমে আকৌ ক'লে এতিয়া মোক কোৱা সেইখিনি সময়ৰ ভিতৰত হোষ্টেলত কোন কোন আছিলা বহু কেইজনী ছোৱালীয়ে হাত দাঙিছিল কিন্তু সিহঁতৰ মাজত সন্ধ্যাহঁতৰ উইঙৰ এজনীও নাছিল এনেতে প্ৰিয়াই নিজে আগবাঢ়ি আহি ক'লে সন্ধ্যাৰ ৰুমলৈ মই আৰু পৰি গৈছিলোঁ মেম কিন্তু হুক মাৰি থোৱা দেখি গুচি আহিলোঁ সেইটোৱেই ভুল হ'ল আচলতে আমাৰ পৰি কোন মেমে লগে লগে সুধিলে কপিলীৰ ছোৱালী আমাৰ ক্লাছমেট প্ৰিয়াৰ উত্তৰত কিছু মনে মনে ৰ'ল মেম তাৰপিছত আকৌ আৰম্ভ কৰিলে এটা কথাটো স্পষ্ট যে সন্ধ্যাৰ ৰুমৰ দৰ্জা কেতিয়াও নিজে নিজে বন্ধ নহয় গতিকে কোনোবাই যে ইচ্ছা কৰিয়ে কৰিছে সেইটো চিয়ৰ গতিকে সোনকালে সৈ কৰা কোনে কৰিছা প্ৰথমবাৰ বুলি ক্ষমা কৰি দিয়া হ'ব কিন্তু যদি আমি উলিয়াব লগা হয় তেন্তে হোষ্টেলৰ পৰা ওলাব লাগিব মেমৰ কথাত ছোৱালীবোৰে ইজনীয়ে সিজনীৰ মুখলৈ চাইছিল মুখখনত ভয়ৰ চাপ আহি পৰিছিল সকলোৰে কোনেও একো কথা কোৱা নাছিল কিবা ভয় লগা নীৰৱতাই চানি ধৰিছিল কমন ৰুমটো কিছু সময়ৰ পিছত মেমে আকৌ ক'লে কি হ'ল নোকোৱা মানে তেন্তে আজি কোনো ৰুম যাব নালাগে ইয়াতে থাকা এইবাৰ অলপ গুণগুণনি আৰম্ভ হ'ল হয়তো পৰীক্ষাৰ আগদিনা এইবোৰ বহুতেই ভাল পোৱা নাছিল কিন্তু খঙত গম্ভীৰ হৈ বহি থকা মেমক কিবা কোৱাৰ সাহসো নাছিল শেষত উপায় নাপাই সন্ধ্যাই আগবাঢ়ি গ'ল মেম কামটো কোনোবা এজনীহে কৰিছে তাৰ বাবে হোষ্টেলৰ গোটেইবোৰ ছোৱালীক এনেকৈ ৰখাটো ভাল নহ'ব নেকি সকলোৰে পৰীক্ষাও আছে আৰু চোৰে জানো নিজে নিজে চোৰ কৰিছোঁ বুলি ক'ব মেম এজনীৰ শাস্তি আপুনি চবকে নিদিব সন্ধ্যাৰ কথাত কিছু শান্ত হ'ল ৱাৰ্ডেন ঠিক আছে কিন্তু এটা কথা মনত ৰাখি লোৱা সকলোৱে আজিৰ পিছত যদি কেতিয়াবা কাৰোবাৰ লগত এনেকুৱা হয় তেতিয়া কিন্তু মই কাকো ক্ষমা নকৰোঁ সন্ধ্যা ভালে থাকিবা কথাখিনি কৈ বিদিশাহঁতৰ লগত সৰু সৰুকৈ দুই এটা কথা পাতি মেম ওলাই গ'ল মেম যোৱাৰ পিছত দিবাবাই এইবোৰ কথা বেলেগ হোষ্টেলৰ আগত নুলিয়াবলৈ ক'লে নিজৰ ঘৰত কিবা কিবি সমস্যা হ'ব পাৰে কিন্তু বাহিৰৰ মানুহৰ আগত এইবোৰ উলিয়াবলৈ কোনো দৰকাৰ নাই এইদৰে কিবা কিবি বুজাই সকলোকে যাবলৈ দিলে সকলোৱে লগতে সন্ধ্যাহঁতো গৈ ৰুম পালেগৈ ভাত খাই আহি ময়ূৰৰ ৰুমত পঢ়িবলৈ লৈও অস্থিৰ হৈ আছে অভিমন্যু নিজৰ ৰুমত নপঢ়োঁ বুলিয়ে সি ইয়ালৈ আহিল কিন্তু ইয়াতো মন বহাব পৰা নাই কি হৈছে তাৰ কোনো কাৰণ নোহোৱাকৈ মনটো অশান্ত হৈ আছে একোতে মন বহা নাই শেষত চিঞৰৰ দৰে কৈ উঠিলি কি হৈছে বে মোৰ পঢ়াৰ পৰা মূৰ দাঙি ময়ূৰে সুধিলে কিয় কি হ'ল একো পঢ়িব পৰা নাই একোতে কনচেনট্ৰেট কৰিব পৰা নাই কিবা অশান্তিৰ নিচিনা লাগি আছে একো কাৰণ নাই মানে তাৰ কথাৰ আধাতে ময়ূৰে কৈ উঠিল কাৰণ নোহোৱাকৈ একো নহয় পৃথিৱী প্ৰত্যেকটোৰে কিবা নহয় কিবা কাৰণ থাকেই ফিলচফি বাদ দে মোৰ কেলে এনেকুৱা লাগিছে কিবা ভয় নিচিনা এনেকৈ হ'লে কাইলৈ ফেইল মই কথাখিনি কৈ কৈ বটলটো খুলি পানী অলপ খালে অভিমন্যুৱে শান্ত মাতটোৰে ময়ূৰে কৈ গ'ল তোৰ সন্ধ্যাক লৈ চিন্তা হৈছে
তাইৰ আজিৰ ঘটনাটো পাহৰিব পৰা নাই তই। এনেকুৱা ভাবি আছ যে আকৌ কিবা বেয়া হ'ব নেকি, সেইকাৰণে কতো মন বহা নাই তোৰ। মৌৰৰ কথাখিনিয়ে ভবাই তুলিলে অভিমান্য। হয়তো এইটোৱেইটো কথা, ক'ৰবাত নজনাকৈয়ে সন্ধ্যাৰ কথাই অশান্তি দি আছে তাক। কোনে তাইৰ লগত এইবোৰ কৰিছে সেইটো লৈয়ে ভাবি আছে সি। আচৰিত ধৰণে সি নিজেই নিজৰ বিষয়ে নজনা কথাটো মৌৰে দেখুৱাই দিলে। এইকাৰণে সকলোতকৈ বেলেগ এই ল'ৰাটো। এটা কাম কৰ, সন্ধ্যালৈ ফোন এটা কৰি কথা পাত, অলপ ভাল লাগিব তেতিয়া, আকৌ মৌৰে ক'লে। অভিমান্যুৱে সন্ধ্যালৈ ফোন লগালে। ঐ ক, লগেই ধৰিলে তাই। কি কৰিছ? সি সুধিলে। পঢ়ি আছোঁ, কচোন। তাই যেন অলপ আচৰিত হৈছিল সি অসময়ত ফোন কৰাত। ঠিকেই আছতো তই? অলপকৈ কঁপিছিল যেন তাৰ মাতটো, প্ৰকাশ পাইছিল আকুলতা। আছোঁ অ' বাবা, তই এনেই টেনশ্যন লৈ আছ, পঢ় ভালকৈ, সহাৰ দৰে কৈছিল তাই। হ'ব দে বুলি ফোনটো কাটিলে সি। হয়, সঁচাকৈ পাতল লাগিল কিবা মনটো। মৌৰলৈ চালে। বহীখন মেলি পঢ়ি আছে সি একান্ত মনে। এই যে ল'ৰাটো, অভিমান্যুৰ বিষয়ে অভিমান্যুতকৈও যেন বেছিকৈ জানে সি। এটা পাতল মন লৈ পঢ়াত লাগিল অভিমান্যু। ফোনটো থওঁতে হাঁহি এটা ওলমি ৰৈছিল সন্ধ্যাৰ মুখত। অভিয়ে এতিয়াও তাইৰ কথা ভাবি আছে মানে। তাৰ মাতটোতে তাই গম পাইছিল সি যে তাইৰ চিন্তাতে আছে। ইমান চিন্তা কাৰ বাবে কৰে বাৰু? কেনেবাকৈ জুৰিহঁতে জোকাই থকা কথাবোৰ সঁচা নেকি আকৌ? যাযাবৰী ভাৱবোৰ মনৰ পৰা জোকাৰি আকৌ পঢ়াত মন দিলে তাই। ৰাতি প্ৰায় 1টা বাজিছিল। পঢ়া সামৰি শুবলৈ লৈছিল সন্ধ্যাই। বিদিশা হোৱা নাছিল বাবে তাইৰ ফালৰ লাইটটো জ্বলি আছিল। খিৰিকীখন আধা খোলাকৈ আছিল। পাতলকৈ বতাহ এচাটি মাৰি আছিল। খিৰিকীখনৰ মূৰতে থকা কাঞ্চনজোপাৰ মাজেৰে জিলিকি আছে জোনটো। বিচনাত শুই অভ্যাসবশতঃ মোবাইলটো টিপি থাকোঁতে মেছেজ আহিল সন্ধ্যাৰ হোৱাটছএপত। পঢ়া হ'ল? ওপৰত ভাল লগা নামটো অনুৰণ। হ'লগৈ আৰু তোমাৰ? তাইও দিলে। হৈছেগৈ আৰু, লগেই তাৰ ৰিপ্লাই। তাই তাক এবাৰো একো কোৱা নাই আজিৰ ঘটনাটোৰ বাবে। সি কি বুলি ভাবিছে চাগে? তাই আচলতে কিদৰে তাক ধন্যবাদ দিব ভাবিয়েই পোৱা নাই। তথাপিও লিখিলে তাই। আজি তুমি নহা হ'লে মোৰ কি হ'লহেঁতেন ঠিক নাই। তোমাক কেনেকৈ থেংকছ কওঁ নাজানো, বাট সঁচাকৈ ৰণ, ইউ আৰ দি ছেভিয়াৰ। বেছি পেনপেনীয়া নিচিনা হ'ল নেকি বাৰু? মেছেজটো পঠিয়াই আকৌ ভাবিলে তাই। একো নাই, সি বুজি পাব। তাই বহুত কিবাকিবি যে ক'ব বিচাৰিছে, কিন্তু একো ওলোৱা নাই। একো নাই, আছোঁ মই, সি দিছে। আকৌ কিবা ভাল লগাই মুঠি বিয়পি পৰিছিল, নাম নথকা ভাল লগা। তাই আকৌ লিখিলে। কিন্তু তুমি কেনেকৈ জানিলা যে মই ৰুমত লগ হৈ থাকিম? সঁচাকৈ এই কথাটো তাই অথনিও ভাবিছিল, পৰীক্ষা দি থাকোঁতেও ভাবিছিল। সেইবাবে সুধিয়েই দিলে তাক। জানিলোঁ আৰু, তাৰ সেই একেই চমু উত্তৰ। কি জানিলোঁ আৰু? কোৱা না। মই নোকোৱাকৈ কেনেকৈ জানিলা মোৰ কিবা প্ৰব্লেম হৈছে বুলি? সন্ধ্যাই যেন জানিহে এৰিব আজি। বুকুখন কঁপি আছিল, খুব ধপধপাইছোঁ। অনুৰণৰ মেছেজটোৱেও বুকুখন কঁপাইছিল সন্ধ্যাৰ নজনাকৈ। তাইৰ বিপদত তাৰ বুকু কিয় কঁপিছিল তাকো একো গম নোপোৱাকৈ। এইবোৰ তাইচোন চিৰিয়েল চিনেমাতহে দেখিছে, বাস্তৱততো এইবোৰ হয় নেকি? কিন্তু কিয়? তাই আকৌ মেছেজ লিখিলে। কিয়? মেছেজটো চিন কৰি অলপ সময় ৰ'ল অনুৰণ। সন্ধ্যাই ভাবিছিল সি চাগে আৰু নিদিয়ে একো। অলপ পিছত দিলে। চব কিয়ৰে এনচাৰ নাথাকে সন্ধ্যা, শুই যোৱা, এক্সাম আছে মৰ্ণিং। মেছেজটো চাই ৰৈ গৈছিল সন্ধ্যা। বুজা নুবুজা এগালমান অনুভূতিয়ে চুই গৈছিল তাইক। সিফালে অনুৰণ অফলাইন হৈছিল। মোবাইলটো অফ কৰিছিল যদিও চকুহাল জোৰকৈও মুদিব পৰা নাছিল সন্ধ্যাই। বিদিশাবাই ৰুমৰ লাইটটো অফ কৰি দিয়াত আহো কৰা এমুঠি জোনাক সোমাই আহিছিল ৰুমটোলৈ। লগত পাতল বতাহজাক আছিলেই। দুৱাৰখন খুলি ওলাই গৈছিল বিদিশাবা। হয়তো বাথৰুম গৈছে। যাওঁতে অজানিতে গুণগুণাই গৈছিল তাই। তুমিতো জানাই সকলো দেখোন মোৰ মনৰ কথা, জানোছা তুমি নাজানো কিয় নুবুজাৰ অভিনয় কৰা।
আপোনা আপুনি সন্ধ্যাৰ মনলৈ আহিছিল জুবিনদাৰ এই জনপ্ৰিয় গীতটিৰ পিছৰ শাৰীকেইটা। অনুভৱ মোৰ ৰাখি তোমাকে